সৰু প্ৰশ্ন, আৰু সকলোৱে কয় মোৰ হেনো কোনো জবাব নাই। বাহ বাহ, সেই মোৰ একেই যাত্ৰা পথৰ পথিক, এনেকুৱা কি আছে মোৰ মাজত? আনৰ দৰে জবাববিহীন হ'বলৈ এনেকুৱা কি দেখিলা মোৰ, যিটো পৃথিৱীত নোহোৱা নোপোজা এক বিৰল ঘটনা, যিবোৰ ঘটনা আৰু পৰিঘটনা কেৱল তোমাৰ মোৰ মাজতেই আবদ্ধ নহয়, পৃথিৱীৰ কাৰোৰে সাধ্য নাই নিয়ন্ত্ৰণ কৰাৰ। তুমি, তুমি, তোমাকেই কৈছোঁ। কোৱা, পাৰিছানে কেতিয়াবা তুমি নিজেই বিচৰা ধৰণে নিজকে সজাব, অথবা তোমাৰ নিজৰ পৃথিৱীখন, নিজৰ সকলোকে তেনেকৈ বিচৰা ধৰণেই সলনি কৰিব, সকলোকে আশ্চৰ্যান্বিত কৰি পৃথিৱীৰ প্ৰাচুৰ্যময় সম্ভাৰেৰে নিজকে সজ্জিত কৰি অমৰ হ'বলৈ? কোৱা, পাইছানে কেতিয়াবা বহু আকাংক্ষিত কিবা বিচাৰি? নাইবা ক'ব পাৰিবানে নিজৰ বুকুত হাত থৈ দৃঢ় বিশ্বাসেৰে, মোৰ প্ৰতিটো কথাই কৰিব পাৰিছোঁ নাকচ বুলি? সময়ে দি যোৱা কিছুমান ঘাঁহ বহু বৰ্ষৰ পিছতো যেনেদৰে সজীৱ হৈ থাকে, তেনে কোনো ঘাঁহ কেতিয়াবা তোমাৰো নোহোৱাকৈ থকা নাইনে? যাৰ কোনো দৰৱেই কেতিয়াও হয়তো কোনো সময়েই দিব নোৱাৰে। আচলতে কি জানা, ভাগ্যই যিদৰে বিচাৰিলে মোক, ময়ো গঢ় ল'লোঁ তাৰেই। আৰু সকলোৱেই কয় সলনি হৈ গ'লোঁ হেনো মই। সেই মোৰ একেই যাত্ৰা পথৰ পথিক, তোমাকেই সুধিছোঁ মই।